ইলুটি শিলুটি আহি আছে নতুন শৰ্ট ফিল্ম বাকী এয়া চব মেকআপো চলি আছে এইপিনে এয়া অৱশ্যে নতুনকৈ আহিছে মই আগতে কৰিছে বাৰু আগতে আছে বাৰু মোৰ লগত মই প্ৰথম লগ পাইছোঁ এয়া আহিছে নগাঁৱৰ নাম কৈ দিয়া মধুজ কৃষ্ণা দেৱী আৰু আমাৰ দাদা আছে দাদা কওকচোন চাব কওক নমস্কাৰ মই এছ কে শৰ্মা আমি আজি গীতাশ্ৰীহঁতৰ ঘৰত শ্বুটিং কৰি আছোঁ প্ৰাঞ্জু প্ৰিন্স এণ্টাৰটেইনমেণ্ট ইউটিউবৰ বেনাৰত হেৰি ইলুটি শিলুটি আপোনালোকে চাব সময়ত মুক্তিৰ আগে আগে আমি জনাম চাব লাইক ছাবস্ক্ৰাইব চব কৰিব দেই এই আগৰ মৰম লগা মাইনাজনী আছে আৰু আমাৰ ইয়াত সাজুদা আছে কৈ দিয়ক সৰি সাজুদা আমাৰ ধুনীয়া কমেডিয়ান আহি আছে ইলুটি শিলুটি প্ৰাঞ্জু প্ৰিন্স এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত এই পিছফালে দেখিছেনে দাদাটো এই দাদাটো আছে মেইন ছুপাৰ ডুপাৰ আমাৰ এক্টৰ আমাৰ সকলোৰে মৰমৰ এছ কে দা আৰু আমাৰ এইটো আছে নেকি আমাৰ ডাইৰেক্টৰ প্ৰাঞ্জু প্ৰিন্স কলিতা গোটেইখিনি তাৰে আমাক শিকাই বুজাই মালিক শ্বুটিঙৰ মালিক নহয় বাৰু এই শ্বুটিঙৰ মালিক আমি এমপ্লয় আমি কাম এইটো ৰং মিস্ত্ৰী ৰং মাৰি আছে মই কিমান কলা মানুহ বগা কৰি দিছে ৰং মাৰি এয়া আছে হেণ্ডিমেন কেইটা ক'ত গ'ল জানো দেখাই নাই বাৰু বাকী চাই থাকিব কৈছো দেই বাকী মেকআপ আৰ্টিষ্ট ভাবিব নালাগে তেওঁলোকক কৈছো বোলে এনে কৈছে দেই আমাৰ ধেমালিহে আকৌ দেই আজিকালি আকৌ এইটো ধেমালিহে চলি আছে এইহে কৈছো দেই এই সঁচাকে পাৰ্ট টাইম ৰং মিস্ত্ৰী হয় ক'ৰবাত লাগিলে তোমাৰ ৰুমতো ৰং মাৰি অহা নাই আমাৰ ঘৰত গ'লে তাইয়ে ৰং কৰা তাকে আমি ভাবিছোঁ ৰুমটো হেৰি কৰি ৰং ঘৰৰ যদি কিবা হেৰি কৰা মোকে মাতিব বাকী চাই থাকিব ইলুটি শিলুটি জনাই থাকিম বাই বাই